নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। এয়া কুটা ভিডিঅ' কেতিয়াবাই কৰিলোঁ, আপোনালোকৰ কাৰণে আগবঢ়াব পৰা নাই। এয়া আগবঢ়াইছোঁ। এয়া প্ৰথমতে আমি পায়সৰ আয়োজন কৰিছোঁ। পায়সখিনি এয়া চাকি গছ জ্বলাই ল'লোঁ, তামোল পাণ চাকি এনেকৈ ওচৰৰে বৌ এগৰাকীয়ে এয়া পায়সকণ বনাবলৈ ক'লোঁ, তেওঁ আহি ধুনীয়াকৈ এয়া পায়সখন বনাই দিছে। এইফালে তাৰপৰা সেইফালে খুটাৰ কাৰণে তামোল পাণ এনেকৈ আয়োজন কৰিছোঁ। এইফালে ভকত মাতিছোঁ, ওচৰৰে ভকত মাতিছোঁ আৰু খুটা পুতিম যিহেতু। হাতোলা আহিছে, গাঁৱৰ হাতোলা বুলি কয় যে, সেয়া হাতোলা আহিছে। তেওঁৰ শৰাইখন মানে সজাইছে। শৰাই মানে কি আৰু চাকি ধূপ এইখিনিয়ে শৰাই বুলি কৈছোঁ আৰু। এয়া তেওঁৰ হাতোলাজনে হেৰি কৰিছে, কি কয়, সেৱা আগবঢ়াই লৈ তাৰপৰা এইফালে তেওঁ প্ৰথমতে তেওঁকে দিছোঁ খুটাত মানে মছলা দিবৰ কাৰণে। তেওঁ প্ৰথম এয়া খুটাত মছলা দিছে। ভকতক আগে কৰি ল'লোঁ আৰু আপোনালোকে আগতে কৰি লওক, তাৰপিছত আমি গৃহস্থ কৰিম আৰু তেনেকৈ ক'লোঁ। তাৰপৰা এয়া গৃহস্থইও এয়া মছলা আগবঢ়াইছে খুটাটোত। তাৰপৰা এইফালে মই দিলোঁ। এনেকৈ আৰম্ভ কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'বিলাক চাব দেই। মই ঘৰটো কিমানখিনি আগবঢ়াব পাৰোঁ নাজানো, কিন্তু এয়া দিছোঁ পঞ্চধাতু দি দিছোঁ ইয়াতে। মোৰ মাজতে দিবলৈ ক'লে, সেই গতিকে মই তাতে দি দিছোঁ আৰু। তাৰপৰা এইফালে ভকতৰ হৈছেগৈ আৰু শেষ কৰ্মভাগী। তাৰপৰা ইয়াতে এটি নাৰিকল আগবঢ়াইছে তেওঁলোকে। এনেকৈ গামোচা এখন দিলেও হ'ব বুলি ক'লে, ৰঙা কাপোৰ বা গামোচা যিকোনো এখন দিলেও হ'ব ক'লে। যিহেতু আমি অসমীয়া মানুহ, সেই গতিকে গামোচা এখনকে আগবঢ়াই দিছোঁ আৰু। এইফালে ভকতে শেষ কৰিছে আৰু তেওঁলোকৰ কৰ্মভাগী। তাৰপৰা চাহৰ ব্যৱস্থা কৰিম আৰু। এয়া চাহৰ পায়স কৰিছোঁ, বুনিয়া আনিলোঁ, বুনিয়া ভুজিয়া, তাৰপৰা ৰসগোল্লা, তেনেকৈ আৰু ভকতক আয়োজন কৰিছোঁ আৰু অকণ সৰু সুৰাকৈ। খুটা পুতা বুলি তেওঁলোকক কিবা এটা খুৱাব লাগিব, ভাত এমুঠি। অকণমান ঘৰটো হৈ লওক বুলি ভাবিছোঁ, কিমানখিনি আগবাঢ়িব পাৰোঁ নাজানো। সেইখিনি শেষ হ'লে আৰু তেওঁলোকৰ কাৰণে অন্নমুঠি আয়োজন কৰিম।